আজি গোটেই ভাৰতবৰ্ষৰ লগতে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ লগতে স্থানীয় চৰকাৰে বিজেপি ৰাজত্ব কৰাৰ অৱস্থাত সকলো ঠাইত উন্নতি হোৱা দেখা পোৱা গৈছে কিন্তু আজি তেনে পৰিস্থিতিত পশ্চিম কাৰ্বি আংলং জিলাৰ উন্নতিৰ লগতে দুৰ্গতিয়ে কিছু ঠাইত খাপ খাই থকা যেন দেখা পোৱা গৈছে উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ PMGSY আঁচনি যেনেকৈ কাৰ্যকৰ হ'ব লাগিছিল তেনেদৰে হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ পৰা নেশ্যনেল কোৱালিটি মনিটৰিঙৰ লগতে ষ্টেট কোৱালিটি মনিটৰিং কমিটি গঠন কৰা হৈছে কিন্তু আজি ৰহস্যজনক নেশ্যনেল কোৱালিটি মনিটৰিং কমিটি আৰু ষ্টেট কোৱালিটি মনিটৰিং কমিটি থকাৰ অৱস্থাত এনে দুৰৱস্থা কিয় PMGSY আঁচনি হ'ল গাঁৱলীয়া পথসমূহ ৰাষ্ট্ৰীয় পথৰ লগত সংযোগ স্থাপন কৰা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নেশ্যনেল কোৱালিটি মনিটৰিং কমিটিৰ লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ষ্টেট কোৱালিটি মনিটৰিং কমিটি গঠন কৰা হৈছে PMGSY আঁচনিৰ নিৰাপত্তাকৰণৰ বাবে হেয়ে আজি 6 নং বিথং সমষ্টিৰ অন্তৰ্গত চিতলিজান আৰু ফাংথেংপ্ৰাং গাঁৱৰ ৰাইজে অভিযোগ তোলে যে পথ নিৰ্মাণ কাৰ্য এনে নহলহেঁতেন যদিহে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সদস্যসকলে নেশ্যনেল কোৱালিটি মনিটৰিং কমিটিক চোৱাচিতা কৰাহেঁতেন এনে দুৰৱস্থাই দেখা নিদিলে হয়